হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ ফেব্ৰিক কৰা কাপোৰ এযোৰ। কেনেকুৱা হৈছে জনাব, ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই অনা নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাই থাকে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। মই এযোৰ কটনৰ কাপোৰ লৈছোঁ আৰু এইখিনি ফেব্ৰিকখিনি লৈছোঁ। এইকেইটা কালাৰেই মই ইউজ কৰিছোঁ গোটেই কাপোৰযোৰত। মই ইউজ কৰা ফেব্ৰিকখিনি কালাৰখিনি আপোনালোকক ভালদৰে দেখাই দিছোঁ যাতে আপোনালোকৰ সুবিধা হয়। মই কি কালাৰ লৈছোঁ, মই পুৰণা ফেব্ৰিকেই লৈছোঁ, নতুনকৈ কিনি অনা নাই, মই ঘৰত থাকাই লৈছোঁ। প্ৰথমতে মই ফুলপাহ বহীত আঁকি লৈছিলোঁ, এইবাৰ এটা পখিলাৰ ডিজাইন লৈছোঁ। তাৰপাছতে এনেকৈ মই চাদৰখন পাৰি লৈছোঁ। চাদৰখনৰ তলত এতিয়া মই বহীখন দি ল'ম। বহীখন অকণমান বেঁকাকৈ দিছোঁ, মই পখিলাখিনি অলপ বেঁকাকৈ দিছোঁ ডিজাইনটো যিহেতু, সেইটো কাৰণে মই বহীখন বেঁকাকৈ লৈছোঁ। তাৰ পৰা এতিয়া মই এডাল পেঞ্চিলেৰে গোটেই ফুলপাহ আঁকি ল'ম। আৰু গ্ৰীণ কালাৰ ইউজ কৰি মই এনেকৈ পাটৰ নিচিনা বনাই দিছোঁ। মাজে মাজে যোনখিনি জেগাত গেপ থাকি গৈছে তাত গ্ৰীণ আৰু বাকী কালাৰবোৰ দি পেলাই মই অকণমান মিলাই গৈছোঁ পাটৰ নিচিনাকৈ, যাতে ফুলপাহ সম্পূৰ্ণ লাগে, যাতে গেপ বেছি নেদেখি তেনেকৈ বনাই গৈছোঁ। এনেকৈ কৰি মোৰ এপাহ ফুল কমপ্লিট হৈ গ'ল। এনেকৈয়ে মই গোটেই কাপোৰযোৰ গোটেই পখিলাখিনি কৰি যাম। তাৰপাছতে মাজে মাজে মই এনেকুৱা সৰু সৰু ফুল কিছুমান দি দিছোঁ। তাৰ কাৰণে এনেকৈ এটা কালাৰ লৈ পেলাই মই গোটেই ফুলৰ পাহিকেইটা কৰিছোঁ। একেবাৰে চিম্পুলকৈ আঁকিছোঁ আৰু মাজত এনেকৈ ক'লা ডট এটা দিম। গোটেই কাপোৰযোৰ কৰিবৰ কাৰণে একদম মিহি বাৰ্ছ ব্যৱহাৰ কৰিছোঁ, কিন্তু মই নাম্বাৰটো ক'বলৈতে অসুবিধা পাওঁ যিহেতু বাৰ্ছকেইডাল পুৰণা, ইয়াৰ নম্বৰটো একেবাৰে গুচিয়ে গৈছেগৈ। খালি মই একেবাৰে মিহি বাৰ্ছ ব্যৱহাৰ কৰিছোঁ গোটেই কাপোৰযোৰ কৰিবৰ কাৰণে। আপোনালোকে দেখিছেই। মোৰ গোটেই কাপোৰযোৰ কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগে জনাব। এনেকৈ ছাইডটোত মই তিনিপাহ ফুল দি দিছোঁ চাদৰখনৰ, যাতে খালী নেদেখক ছাইডটো, আৰু মাজে মাজে এনেকৈ এপাহ সৰু সৰু ফুল দিছোঁ। মেখেলাখনতো যেনেকৈ পখিলা এটা লাইন দি পেলাই আৰু ওপৰত এটা এনেকৈ ফুলৰ লাইন দি দিছোঁ।
এখন চাদৰখন ভালদৰে মই ভিডিঅ' কৰি দেখাই দিছোঁ, চাই ল'ব পাৰিব আৰু কেনেকুৱা লাগিছে জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।